बिटिआरनि बारग' सीएम मानाव गेदेर प्रमद बर' बिथाङा रायजो सभानि एमपि महरै दिनै समायखिरा लाबाय। इउपिपिएल दोलोनि गाहाय नेहाथारि राजु नार्जारिनि न'आव सिखाव हाबदों राइजोफोर। আমি ঘৰৰ সবেই আমাৰ যে গাঁৱৰ ঘৰ আছে তাতে গৈছিলোঁ বামুণ কৰা, কিয়নো মোৰ দাদা ঢুকাইছে 14 তাৰিখ সন্ধিয়া 9:30 10টামান বজাত মোৰ দাদা ঢুকোৱাৰ কাৰণে আমি সকলোৱে ঘৰতে দাদাৰ অন্ত্যেষ্টিক্ৰিয়া আমি কৰি মেলি ঘৰতে আছিলোঁ গাঁৱৰ ঘৰত। আজি ৰাতিপুৱা প্ৰায় 10:30টামান বজাত মোৰ মামাৰ ছোৱালী এজনী থাকে ওচৰতে, তেখেতে আহি ৰাতিপুৱা চাই যায় মানুহ নাথাকিলে। তেখেতে আমাক জনালে যে ঘৰত তেনেকৈ চুৰি কাণ্ড হৈছে। আমাৰ যি মোৰ ছোৱালীৰ সোণ, মোৰ মিছেছৰ সোণ, মোৰ নিজ এজন থাকে ইয়াতে, ভাতিজী এজন থাকে, তাইৰো মানে লেপটপ এটা তেনেকুৱা হেৰুৱা বুলি ক'লে। আমি তাৰ পৰা সোনকালে আহিলোঁ, আহি পেলাই চালোঁ যে আমাৰ চিৰিৰ ওপৰত এটা দৰ্জা আছে, দৰ্জাটো ভাঙি পেলাই চোৰে সোমাই আমাৰ ঘৰত মানে লণ্ড ভণ্ড কৰি কিছুমান মোৰ ছোৱালীৰ যি নেকলেছ আছিলে আৰু মানে ইয়াৰ ৰিংছবিলাক আছিল, বেংগলছ আছিলে, মোৰ ৱাইফৰ মানে গ'ল্ডৰ বেংগল আছিলে, এইবিলাক চব মানে চোৰে লৈ গ'ল। প্ৰায় 30 গ্ৰামমান সোণ হেৰুৱাইছে, এটা লেপটপ হেৰুৱাইছে আৰু কি লৈ গৈছে এতিয়া আমি চাই আছোঁ। পুলিচ আহিছে, এতিয়া আমি FIR লজ কৰিছোঁ। বহুত দুখ লগা কথা, ইফালে মোৰ ঘৰত দাদা ঢুকাইছে আৰু ইফালে মোৰ যিখিনি চন্দ্ৰপাৰাৰ ঘৰ আছে ইয়াতে চুৰিকাণ্ড হৈছে। তো মই পুলিচ এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ জনাইছোঁ যাতে যোনে নহওক আমাৰ ঘৰ দৰ্জা ভাঙি পেলাই সোমাই আমাৰ যে এনেকুৱা সোণ চুৰ কৰি লৈ গ'ল, মোৰ মানে ভাতিজীৰ যে লেপটপ এইটো লৈ গ'ল আৰু কি বস্তু লৈ গৈছে এইটো তদন্ত কৰি চোৰক সোনকালে ধৰি আইনৰ প্ৰক্ৰিয়াত আনি পেলাই যাতে বিহিত মানে শাস্তি বিহে, এইটোকে মই পুলিচ এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ জনাইছোঁ। 8 লাখ মান হ'ল হয় নেকি? 7-8 লাখ মান যদি লেপটপ চেপটপ যদি হয় ভেলু আজিৰ তাৰিখত কিমান ভেলু হ'ব মই নাজানো। যোনটো মোৰ ছোৱালীৰ নেকলেছ আছিলে সেইটো 2021 চনত মই 64,000 মানৰ কিনিছিলোঁ শিলিগুৰিত, আৰু তেনেকৈ প্ৰত্যেক বাৰ্থডেত মই ছোৱালীক সোণ গিফ্ট কৰোঁ, সেইটো আছিলে। আৰু মোৰ মিছেছৰ বেংগল আছিলে, বেংগলটো বেছি দিন হোৱা নাই, প্ৰায় 2 বছৰ আগত মই 44,000ৰ কিনিছিলোঁ। তো তেনেকৈ চব মিলি কিমান হ'ব মই নাজানো আজিৰ প্ৰেজেণ্ট ভেলুটো। যি 30 গ্ৰামছমান আমি মানে অনুমান কৰিছোঁ, তো তেনেকেই হ'ব। লেপটপটো মই কিনিছিলোঁ প্ৰায় তেনেকৈ 86,000 না কিমান বাৰৰ ডেল লেপটপ এটা মই কিনিছিলোঁ। তো চব মিলি কিমান ৱৰ্থ হ'ব এইটো এছেছমেণ্ট কৰিব লাগিব। কিন্তু খুব দুখ লগা কথাটো যে আমি য'ত মানে দাদাৰ ঢুকোৱাৰ পিছত আমি ইমান শোকত আছোঁ, ইমান মানে বেয়া অৱস্থাত আছোঁ, ভাঙি পৰিছোঁ, সেইটো সময়তে চোৰে এডভান্টেজ লৈ পেলাই আমাৰ ঘৰত সোমাই, কোনেও নাথাকাৰ এডভান্টেজটো লৈ পেলাই সোমাই তেনেকৈ যে চুৰিকাণ্ড কৰিছে, এইটো বহুত মানে পাপৰ কাম কৰিছে, এইটো বেয়া কাম কৰিছে। আৰু মই ভাবোঁ ঈশ্বৰে কেতিয়াও মাফ নকৰিব। আৰু মোৰ সৰু ছোৱালী 10 বছৰো নহয়, 9.5 বছৰৰ ছোৱালীৰ মানে যে নেকলেছটো লৈ গ'ল, ইমান মৰম কৰি আমি বহুত কষ্ট কৰি মানে ইনকাম কৰা পইচা দি কিনা ছোৱালীৰ যে নেকলেছ এইটো লৈ যোৱাটো মানে এইটো ভাল মানুহৰ কিবা নহয়, আৰু এইটো বহুত বেয়া পাপ লাগিব বুলি মই ভাবোঁ। ঘৰত কোনো মানুহ নথকা সুবিধা লৈ কাণ্ড কৰিছে, আৰু CCTV কেমেৰাত আছিল নে নাছিল আপোনাৰ? আমাৰ ঘৰত CCTV কেমেৰা নাই, আমি বহাব পৰা নাই আজিলৈকে। শ্রী প্রমোদ বড়ো। आं प्रमोद बर' हादोर गौतमनि बिसायख' जानाय सासे सोद्रोमा इसोरनि मुङै समायखिरा लायोदि आंहा आयेन खान्थिजों सुजुजानाय भारत संबिजितनि फारसे फोथायनाय थागोन आरो भारतनि सार्वभौमत्व आरो गोरोबथिखौ रैखा खालामगोन। अदेबानि आंनो मावनो होनाय बिबानफोरखौ सैथोजों मावफुंगोन।